সিন্ধু জলসন্ধি কি? ভাৰতৰ দ্বাৰা এই সন্ধি ভংগয়ে পাকিস্তানলৈ কিমান বিপদ চপাই আনিব পাৰে? যেনেকৈ ভাৰতৰ মাজেৰে বৈ যোৱা মুখ্য নদী বুলি ক'লে গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, গোদাবৰী, কৃষ্ণা, মহানদী আদি আছে, পাকিস্তানৰ মাজেৰে বৈ যোৱা মুখ্য নদী কি জানেনে? অকল সিন্ধু নদী। আচলতে পাকিস্তানৰ মাজেৰে বৈ যোৱা 6খন মুখ্য নদী আছে। সেইকেইখন হৈছে সিন্ধু, চেলুম, চেনাব, ৰবি, ব্যাস আৰু ছাটলেজ। ইয়াৰে সিন্ধু মুখ্য আৰু ডাঙৰ নদী, বাকী 5খন সৰু নদী। আৰু এই 5খন সৰু নদী মিলি শেষত সিন্ধু নৈত পৰিছে আৰু তাৰ পাছত এখন নদী সিন্ধু হিচাপে বৈ গৈছে। সেইবাবে পাকিস্তানত সিন্ধুকে মুখ্য নৈ বুলি কোৱা হয়। এই সিন্ধু নদীখন উপৰোক্ত 6খন নদীত বিভক্ত হৈ তিব্বত মালভূমিৰ কৈলাশ পৰ্বতৰ মানসৰোবৰ আৰু বুখৰ সুৰহুৰদৰ হিমবাহৰ পৰা ওলাই আহিছে আৰু ভাৰতৰ লাডাখ, হিমাচল প্ৰদেশ, হাৰিয়ানা, জম্মু কাশ্মীৰ আৰু পাঞ্জাৱৰ মাজেৰে বৈ গৈ পাকিস্তানত সোমাইছে। অৰ্থাৎ উপৰোক্ত সিন্ধু নদীসহ আৰু 5খন নদী ভাৰতৰ মাজেৰে বৈ গৈ পাকিস্তানত পৰিছে। পাকিস্তান দৈনিক জীৱনত ব্যৱহাৰ কৰাৰ বাবে খোৱা পানী, খেতি, উদ্যোগ, মীন পালন, যাতায়াত, কাৰখানা, জলসিঞ্চন, বিদ্যুৎ উৎপাদন সকলো এই 5খন নদীসহ সিন্ধু নৈৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। এক কথাত সিন্ধু নদীৰ পানী নহ'লে পাকিস্তান শুকাই মৰুভূমি হৈ যাব। এতিয়া আহোঁ সিন্ধু জলসন্ধি কি? স্বাধীনতাৰ আগৰ পৰা এই 6খন নদী এনেকৈয়ে বৈ আছে। স্বাধীনতাৰ পাছত যেতিয়া ভাৰত আৰু পাকিস্তান দুভাগত বিভক্ত হ'ল, পাকিস্তানৰ তেতিয়া চিন্তা হ'ল যে পাকিস্তানৰ মুখ্য গোটেইকেইখন নদী দেখোন ভাৰতৰ পৰা অহা। ভাৰত পাকিস্তানৰ যুদ্ধ কাজিয়া লাগিয়েই থাকে। ভৱিষ্যতে ভাৰতে যদি কেতিয়াবা পাকিস্তানৰ ওপৰত খং কৰি এই নদীবোৰৰ পানী আবদ্ধ কৰি থয় বা বেলেগ ফালে বোৱাই লৈ যায়, তেতিয়া কি হ'ব? পাকিস্তান শুকাই মৰিব লাগিব। এনেবোৰ চিন্তাই পাকিস্তানক চিন্তিত কৰিলে। 1960 চনৰ 19 ছেপ্টেম্বৰত পাকিস্তানৰ কৰাচীত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক তেতিয়াৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে বন্ধুত্বৰ প্ৰস্তাৱেৰে আলহী হিচাপে মাতি নি বুজাই ফুচুলাই সিন্ধু নদী পানীৰ ওপৰত এখন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিখনেই হ'ল ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সিন্ধু জলসন্ধি বা ইণ্ডাছ ৱাটাৰ্ছ ট্ৰিটি। এই চুক্তিখনৰ মতে পূবৰ 3খন নদী ৰবি, ব্যাস আৰু ছাটলেজৰ ওপৰত ভাৰতৰ নিয়ন্ত্ৰণ থাকিব আৰু পশ্চিমৰ 3খন নদী যেনে সিন্ধু, ঝেলুম, চেনাবৰ ওপৰত পাকিস্তানৰ নিয়ন্ত্ৰণ থাকিব। লগতে ভাৰতৰ মাজেৰে বৈ যোৱা সিন্ধু নদীৰ মাত্ৰ 30% পানী সীমিত পৰিমাণৰ বাবে জলসিঞ্চন আৰু অসীমিত পৰিমাণৰ বাবে বিদ্যুৎ উৎপাদন, যাতায়াত, মীন পালন আদিত যিবোৰ ব্যৱহাৰ পানী ধৰি ৰখা নহয় তেনে কামৰ বাবে ব্যৱহাৰ কৰিবলৈ পাৰিব। সিন্ধু নদীৰ বাকী 70% পানী ভাৰতে ব্যৱহাৰ নকৰি পাকিস্তানলৈ সম্পূৰ্ণকৈ এৰি দিব, যাতে পাকিস্তানৰ জনজীৱনত একো অসুবিধা নহয়। আজি 65 বছৰে এনেকৈয়ে ভাৰতে এই সিন্ধু জলসন্ধিক সন্মান কৰি চলি আহিছে। এই 65 বছৰত ভাৰত আৰু পাকিস্তানৰ মাজত 1965, 1971 আৰু 1999 চনত 3খন যুদ্ধ হ'ল। পাকিস্তান সমৰ্থিত কেইবাটাও ইছলামিক সন্ত্ৰাসবাদীয়ে 30 বাৰৰো ওপৰত ভাৰতৰ বিভিন্ন ঠাইত আক্ৰমণ, বোমা বিস্ফোৰণ, গুলীবৰ্ষণ কৰি হাজাৰ হাজাৰ ভাৰতীয় জনতা আৰু সেনাৰ হত্যা কৰি সীমাত কিমানবোৰ সোমাব যত্ন কৰি আমাৰ ভাৰতীয় সেনা পিছফালৰ পৰা হত্যা কৰি গ'ল। তথাপিও ভাৰতে মানৱীয়তাৰ খাতিৰত সিন্ধু জলসন্ধিক সন্মান কৰি সিন্ধু নদীৰ পানীৰ 70% পাকিস্তানক এৰি দি আছিল। ইমানবোৰ সুবিধা দি থকাৰ পাছতো 2016 চনত পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীয়ে জম্মু কাশ্মীৰৰ উৰিত ভাৰতীয় সেনা ছাউনীত আক্ৰমণ কৰি 19জন ভাৰতীয় সেনাক হত্যা কৰাৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানত সকিয়নি দিছিল যে তেজ আৰু পানী একেলগে বব নোৱাৰে। তাৰ পাছতো পাকিস্তান চিধা নহ'ল। আকৌ 14 ফেব্ৰুৱাৰী 2019 চনত জম্মুৰ পুলৱামাত পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীয়ে ভাৰতৰ CRPF সৈনিকৰ ওপৰত আক্ৰমণ কৰে আৰু 40জন CRPF সৈনিকৰ জীৱন লয়। তাৰ পাছত যেতিয়া 3 নম্বৰ বাৰ যোৱা 22 এপ্ৰিল তাৰিখে আকৌ জম্মু কাশ্মীৰৰ পাহালগামত ইছলামিক সন্ত্ৰাসবাদীয়ে 28জন নিৰী ভাৰতীয় পৰ্যটকক বৰ্বৰভাৱে হত্যা কৰিলে। তাৰ পাছত ভাৰত চৰকাৰে সিদ্ধান্ত ল'লে এতিয়া সিন্ধু জলসন্ধি নিবাৰণ কৰাৰ সময় আহি গ'ল।